তোমাক সঁচা কথা কৈছে নে মিছা কথা কৈছে আমি চেক কৰিম ঠিক আছে তুমি এনেকৈ হাতখন ধৰা এনেকৈ তুমি আজি নাই বুলি কৈছা মই তোমাক কমকৈ ঠেলিম হ'ব অলপ হালিছে এতিয়া আমি এওঁৰ ছাবকনচিয়াছ মাইণ্ডক অকণমান ট্ৰেইন কৰিম তুমি জানা ন তুমি যে দুৰ্বল তুমি জানা এটা কথা ভালকৈ শুনা তুমি অকণমান সময়ৰ কাৰণে চকুটো মুদা তুমি বৰ্তমান এখন পৰ্বতৰ ওপৰত আছে তাত চাৰিওপিনে বৰফ আছে বহুত বেছি পাৱাৰফুল অনুভৱ কৰিছা এতিয়া তুমি এজন পাৱাৰফুল ল'ৰা হয় এতিয়া তুমি বহুত বেছি শক্তিশালী হয় তোমাৰ সন্মুখত যোনে নাহক কিয় তুমি তাক সৌৰাব পাৰিবা যোনে নাহক তুমি তোমাক কোনো লৰাব নোৱাৰে তুমি এজন এতিয়া বহুত বেছি শক্তিশালী মানুহ তুমি এতিয়া এজন বহুত বেছি শক্তিশালী মানুহ এতিয়া তোমাৰ গোটেই বডিত শক্তি জমা হৈ গৈছে তুমি এতিয়া বহুত বেছি পাৱাৰফুল হাতখন আগৰ দৰে দিয়া আৰু আগৰ দৰে দিয়া এতিয়া তুমি বহুত বেছি শক্তিশালী ইনফৰমেশ্যন আৰু দুজন দুজন ল'ৰা আহা মোক হেল্প কৰিবা অলপ পাওঁ তাত পুৰা এনাৰ্জি লগাই খেলিছা পুৰা বল দিছা হিলাব পাৰিছা পুৰা এনাৰ্জি দিছিলা It's a power of subconscious mind. এখন এখন বাতৰি কাকত কি হয় এখন এইখনৰ দাম কিমান 10 টকা হ'ব 8 টকা 10 টকা হ'ব তো কি হয় যেতিয়া তুমি এখন বাতৰি কাকত কিনিবা 10 টকাৰে কিনিবা কি বুলি যে ইয়াত পঢ়ি মই দেশ বিদেশৰ খবৰ পাম এতিয়া কিছুমান মানুহ আহিব কি জানা তোমাৰ যিবিলাক সপোন আছে ন সপোনবিলাক এনেকৈ ছিঙি দিব কি কৰিব এনেকৈ ভাঙি দিব কি কৰিব এনেকৈ চুফা কৰি দিয়ে নে যেতিয়া কিবা কৰিব এনেকৈ চুফা কৰি দিয়ে নে এনেকৈ তোমালোকৰ কিছু দিশত পেলাই দিব তো দিব নাই এইবিলাক গোটাই থৈ দিবা এতিয়া তোমালোকৰ সপোনবিলাক ভাঙি ভাঙি টুকুৰা টুকুৰ হয় ন এতিয়া এইবিলাক টুকুৰা থাকে টুকুৰাবিলাক এনেকৈ গোটাই সঁচাই থৈ দিবা যেতিয়া তোমালোকক মই এইটো বস্তু নিজে কৰোঁ মই যেতিয়া মোক কোনোবাই কয় ন যে তই এইটো কাম কৰিব নোৱাৰিবি তই এইটো নোৱাৰিবি মই ডাইৰেক্ট লিখি থওঁ কোনে কোনে মোক নোৱাৰিবি বুলি কয় কয়নে তোমালোকক এতিয়া তোমালোকে কোৱা যে মই ভাল এজন ডেন্সাৰ হ'ব খুজিম কয়নে বহুত মানুহ এইবিলাক কৰে নেকি আজি কয় নকয় তো এনেকুৱা মানুহ বহুত ওলাব যোনে তোমাক ক'ব যে এইটো কৰিব নোৱাৰিবি সেইটো কৰিব নোৱাৰিবি এনেকুৱা মানুহৰ কোনো অভাৱ নাই তো সেইবিলাক মানুহক এনচাৰ কি ক'বা একোতো ক'ব নোৱাৰা সেই মানুহবিলাকক তুমি এটাই কাম কৰিব লাগিব তুমি ক'ব লাগিব যে মই এদিন কৰি দেখুৱাম মোৰ সপোনবিলাক যদিও ভাঙে মই এদিন চুৰমাৰ কৰি দেখুৱাম আৰু এনেকৈ তেওঁক বান্ধি থৈ দিবা কি কৰিবা এতিয়াৰ পৰা যদি কোনোবাই তোমাক কিবা কয় তোমাক যদি ৰিজেক্ট কৰে তোমাক যদি কয় তুমি নোৱাৰিবা তোমাৰ দ্বাৰাই নহ'ব কি কৰিবা লিখি থৈ দিব চেষ্টা কৰিব লাগিব কিয় কাৰণ লিখি নথলে তোমালোকৰ সেই বস্তু জীৱনত কেতিয়াও নহয় দীঘলকে উশাহ ল'ব ট্ৰাই কৰা দীঘলকে উশাহ ল'ব ট্ৰাই কৰা আমি অকণমান পুৰণি কাললৈকে যাম এই পুৰণি কাললৈকে যিটো আমাৰ যাত্ৰা এটা আমি আটাই একেলগে যাম আমি আগৰ 10 মিনিট সময় কোনো বেলেগ কথা চিন্তা নকৰোঁ তোমালোকে কেৱল মোৰ কথা শুনিবা আৰু গানটো অনুভৱ কৰিব ট্ৰাই কৰিবা অলপ শিশুৰ দিনলৈকে যোৱাচোন যেতিয়া তোমালোকে প্ৰথম খোজ কাঢ়িব শিকিছিলা যেতিয়া তোমালোকে প্ৰথম কথা ক'ব শিকিছিলা
ফ্ৰিজ নাই, ৰাতিৰ খানাবোৰ পেলাই দিব লগা হয়, কেতিয়াবা বহুত বেছি ভোকত থাকিব লাগে, বহুত বেছি ভোকত থাকিব লাগে। কেইখনমান বিচনা চাদৰ দিবা, পুৰা কাপোৰ দিবা, ৰাতি নহ'লে বহুত ঠাণ্ডাত থাকিব লাগে। এতিয়া প্ৰত্যেকজনে সুধিলে, মা তুমি ইমান বছৰ বৃদ্ধাশ্ৰমত থাকিলা, আজিলৈকে মোক একো নুখুজিলা, এই লাষ্ট মমেণ্টত, লাষ্ট 3 মিনিটত তুমি মোক কিয় এইবোৰ কথা কৈ আছা? তেতিয়া মাকে কৈছে, মাকজনীয়ে কৈছে যে বাবা মই কষ্ট কৰিছোঁ, কোনো কথা নাই, যিদিনা তোমাৰ ল'ৰাই তোমাক এখন বৃদ্ধাশ্ৰমত থব, যাতে সেইদিনা তুমি ফেনৰ গৰমত থাকিব নালাগে, কম্বলৰ অভাৱত ঠাণ্ডাত থাকিব নালাগে, কেতিয়াও যাতে পেটৰ লঘানে থাকিব নালাগে, সেইটো কাৰণে মই তোমাক কৈছোঁ বা এইখিনি কাম কৰি দিবা। কেতিয়াবা অনুভৱ কৰিছানে যে আমি অজানিতে আমাৰ মাজনীক কিমান বেছি কষ্ট দিওঁ? কেতিয়াবা অনুভৱ কৰিব চেষ্টা কৰিছানে যে আমি অলাগতীয়াল বস্তু কিছুমান খুজি দেউতাক কিমান বেছি কষ্ট দিওঁ? মই নাজানো কাৰ দেউতাই কি কৰে, কাৰ মায়ে কি কৰে, কিন্তু মই এটা কথা ক'ব পাৰোঁ, তেওঁলোকে যিমান তেওঁলোকৰ অকাত আছে তাতকৈ বেছি তোমালোকৰ দিবলগীয়া চেষ্টা কৰি আহিছে। কেতিয়াবা নিজৰ মাক মই সদায় ঘৰত গ'লে চাগে তুমি কমপ্লেইন কৰিব চেষ্টা কৰা, এইটো নাপালো, অমুক নাপালো, অমুকে অমুক পাইছে, অমুকে তমুক পাইছে। কেতিয়াবা তেওঁলোকক সুধিছানে তেওঁলোকে লাষ্ট কাপোৰযোৰ কেতিয়া লৈছিলে, লাষ্ট ইচ্ছাটো কেতিয়া পূৰণ কৰিছিলে? সেই মাজনী সৰু সুৰা বস্তুৰ অভাৱত তোমালোকে কিমান দিন কন্দুৱাইছা তোমালোকে জানানে? কিন্তু কি কৰিব সেই দুৰ্ভগীয়া মাজনী যে তোমালোকৰ সন্মুখত কান্দিবও নোৱাৰে। কেতিয়াবা স্কুলত আহোঁতে কিবা এটা টান কথা কৈ স্কুললৈকে গুচি আহা, তুমিতো লগ বন্ধু লগ পাই ইয়াতে সকলোবোৰ পাহৰি যোৱা। কেতিয়াবা ভাবিছানে তুমি স্কুলত অহাৰ পাছত এই কথাখিনি মাক কেনেকৈ হানি হানি খুচি থাকে? ভাবাচোন, এই গোটেই বছৰটো তোমালোকে টিউচন বিচাৰিছা, চাগে টিউচন দিছে, কিতাপ বিচাৰিছা, কিতাপ দিছে, ভাল টিফিন বিচাৰিছা, টিফিন দিছে, সকলো বস্তু দিছে, কিন্তু পৰীক্ষাৰ শেষত যেতিয়া তোমালোকৰ মাৰ্কশ্বিটখন দেখে, চাগে মা দুটামান গালি পাৰি থৈ দিয়ে, কিন্তু তোমালোকে নুবুজা কি হয়। গতিকে সেই মাজনীয়ে যেতিয়া কেতিয়াও কষ্ট নাপায়, কিন্তু কথা অকণমান ধ্যানত ৰাখিবা। দেউতাকো আজি ঘৰত গৈ পেলাই কাপোৰ ধৰি ক'বা যে দেউতা তুমি মোৰ কাৰণে বহুত কিবা কৰি আছা, কাৰণ মই এটা বস্তু জানো যে এইখন পৃথিৱীলৈকে ঠেলিটো পঠাই ভগৱানে, কিন্তু এই গোটেই যাত্ৰাটো সম্ভৱপৰ হয় আমাৰ দেউতাৰ কাৰণে। যাৰ নিজৰ মাক নাই, নিজৰ দেউতাক নাই, তেওঁ সুধিবা যে দেউতা এজনৰ মূল্য কিমান। যাৰ নিজা মাক নাই, তেওঁ সুধিবা যে নিজৰ মাক এজনৰ মূল্য কিমান। আজিলৈকে তুমি যিমানখিনি তোমালোকৰ মাক গালি গালাজ কৰিছা, কমপ্লেইন কৰিছা, অসুবিধাৰ সৃষ্টি কৰাইছা, সেই সকলোবোৰ বস্তু আজি ওলাই যাব দিয়া চকুৰ পানীৰে মাজত। আজি আমি ইয়াতে লাষ্ট এটা কামে কৰিম, আমি আজি এটা শপত গ্ৰহণ কৰিম, আৰু মই বিচাৰিছো তোমালোকে আটাইয়ে মোৰ লগতে শপতটো গ্ৰহণ কৰা। তোমালোকক অকণমান 2 মিনিট সময় দিছো, অকণমান নৰ্মেল হৈ লোৱা, আমি একেলগে এটা শপত গ্ৰহণ কৰিম। আৰু মই জানো যাৰ যাৰ চকুৰ পৰা পানী ওলাইছে, তেওঁৰ আজি যিমানখিনি ভুল আছিল, যিমানখিনি পাপ আছিল, তুমি ধোৱা গৈছে, আৰু আজিৰ পৰা তোমালোক এজন নতুন মানুহ হৈ এইখন পৃথিৱীত আহি গৈছা। আজি তোমালোক এজন নতুন ব্যক্তি হৈ গৈছা, ফ্ৰেছ, যাৰ মনত একো পাপ নাই, একো সমস্যা নাই। তুমি সময় লোৱা, নৰ্মেল হৈ লোৱা। মই আজিৰ পৰা কোনো ধৰণৰ জীৱন্ত বস্তু কেতিয়াও নামাৰো। মই জীৱনত কেতিয়াও মাদক দ্ৰব্য সেৱন নকৰো। মই কেতিয়াও মা দেউতাক অযথা বস্তুৰ বাবে ডিমাণ্ড নকৰো।
থেংক ইউ, ধন্যবাদ।